কেৰাহীবিলাক এনেকুৱা হয় নেকি আৰু যদি হয় এনেকুৱা অতি সহজে কেৰাহী চাফা কৰিব পাৰিব আৰু প্ৰথমে কেৰাহী চাফা কৰিবলৈ প্ৰথমে আমি এক কেৰাহী পানী লৈছোঁ এখন কেৰাহীত এক কেৰাহী পানী ল'ব ইয়াত দিব অলপ চাৰ্ফ তাৰপাছত অলপ নিমখ দিব নিমখ দি এইখিনি গোটেইখিনি ভালদৰে উতলিবলৈ লাগিব উতলিবলৈ দিব এনেকৈ কেৰাহীখন উতলিবলৈ দিব 10 মিনিটমান উতলিলে হৈ যাব 10 মিনিট উতলাৰ পাছত এখন আমি নমাই দিলোঁ কেৰাহীখন আৰু এইখিনি পানীৰে আপোনালোকে অন্য এখন কেৰাহী চাফা কৰিব পাৰিব কেৰাহীখন ঠাণ্ডা হৈ গ'ল সময় কেৰাহীখন ঠাণ্ডা হোৱাৰ পিছত এখন আমি ধুম এতিয়া চাবোন অলপ লৈ ধুব লাগিব